নমস্কাৰ, মোৰ নাম বৰ্ণালী বড়ো, গাঁও ৰঙাপানী, লক্ষী বাজাৰ, ডিষ্ট্ৰিক্ট বাক্সা, ব্লক জালা। আমি গৌৰৱশ্ৰী ভিঅ'ৰ আণ্ডাৰত 14জন মহিলাই লগ লাগি পেপাৰ প্লেট মেনুফেকচাৰিঙৰ কামটো কৰি আছোঁ। আমি ইয়াত ৰ' মেটেৰিয়েলবোৰ আনি কেনে ইয়াত মেচিনটোত প্ৰেছ কৰি কেনে আমি হ'লচেলাৰ আৰু ৰিটেইলাৰত চেল কৰা হয়। আমাৰ ইয়াত সৰু প্লেট 7 নম্বৰৰ পৰা 14 নম্বৰ এনেকৈ দুটা ডিজাইনৰ মানে প্লেটবিলাক পোৱা যায়। ইয়াত আমি গ্লাছবোৰ আৰু বাতি সেইবিলাক লগতে বিক্ৰী কৰা হয়। আমাৰ ইয়াত মানে যিখিনি মানে এখন বিয়াত যিখিনি ব্যৱহাৰ কৰিবলগীয়া হয় সেইখিনি আমি ইয়াত একেলগে লোৱা হয়। আমি ৰ' মেটেৰিয়েলবোৰ গুৱাহাটী আৰু বৰপেটাৰ পৰা অনা হয়। এইটো ফাণ্ড আমাৰ যিখিনি ইনভেষ্ট কৰিছোঁ, এইটো CIF-ৰ ফাণ্ডৰ পৰা আমি ইনভেষ্ট কৰিছোঁ। এইটো ৰিপে'মেণ্ট কৰিব লাগে, মানে যিখিনি ৰিপে'মেণ্ট কৰিবলগীয়া আছে এইটো 50-50 হোৱাহেন হৈ আছে মানে সেইখিনি, আৰু বাকী অলপ আছে সেইখিনি মানে কৰি আছোঁ আমি। আৰু যিখিনি চেল হয় এনে 1.5-2 লাখৰ ওপৰত আমি চেল কৰিব পাৰিছোঁ। তাৰপিছত বাকী মেচিন অলপ মানে কম হোৱাৰ কাৰণে আমাৰ অলপ কম প্ৰডাকশ্যন কৰিব পাৰোঁ। ছিজনত মানে আমি যিখিনি প্ৰডাকশ্যন কৰিবলগীয়া হয় সেইখিনি প্ৰডাকশ্যন আমাৰ কৰা নহয়। আমাৰ এতিয়া এটা মেচিনত এটা ডাই চেঞ্জ কৰিলে এটা ডাই চেঞ্জ কৰিব, দুটা মেচিন আছে, মানে হেণ্ড প্ৰেছ এটা আছে আৰু অট'মেটিক এটা আছে। অট'মেটিকত আমি ডাইটো চেঞ্জ কৰিবলগীয়া হয়। তাৰপিছত আৰু হেণ্ড প্ৰেছতো মানে প্লেটৰ সৰু প্লেটত ডাইটো লগাই থোৱা হয়। আৰু ইয়াত আমাৰ ফাণ্ডটো IIM কলকাতাৰ পৰা আমি চিলেক্ট হৈ কেনে 5 লাখ টকীয়া পাইছোঁ। ইয়াতো কমপ্লিট আমাক দিয়া হ'ল এইখিনি কিন্তু আমি চিলেবত ৰিপে'মেণ্ট কৰিব লাগে।